নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক ভালে আছেনে? আশা কৰোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। মই ৰশ্মি, ইউটিউবৰ এইটো মোৰ প্ৰথম ব্লগ হয়। আশা কৰোঁ আপোনালোকে সকলোৱে চাই ভাল পাব। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আজি মই দিনটোত কি কৰিলোঁ, কেনেকৈ কি বনালোঁ, সেইবোৰে ঘৰুৱা উপকৰণবোৰ দেখুৱাম। আহকচোন চাওঁ। বৰ্তমান এতিয়া মই ঢেকীয়া শাক ভাজিম, কঁঠাল গুটি আৰু আলু সৈতে, লগতে চাহ একাপ খাই লৈছোঁ। এয়া মই এতিয়া কঁঠাল গুটি আলু আগতে ভাজি ল'ম। পিঁয়াজ নহৰু তেনেকৈ ভাজি ল'লোঁ। তাৰপাছত কঁঠাল গুটি আলুখিনি অকণমান ভাজি হ'লে শাকখিনি ইয়াত দি দিম। এতিয়া মই শাকখিনি ইয়াত দি দিম। শাকখিনি এটা দি দিলোঁ। ইয়াত নিমখ আৰু হালধি আন্দাজ পৰিমাণে আপোনালোকে দিব। এতিয়া অকণমান ধুনীয়াকৈ লৰাই, এতিয়া মোৰ এয়া ঢেকীয়া শাক ভাজি ৰেডি হৈ গ'ল। এতিয়া মই হাঁহ মাংস বনাম। হাঁহ মাংসৰ কাৰণে এতিয়া মছলা পিছা হৈছে, জলকীয়া, আদা, নহৰু, পিঁয়াজ তেনেকৈ। এতিয়া মাংসৰ কাৰণে পিঁয়াজ, তেজপাত তেনেকৈ এইবিলাক ভাজি লোৱা হৈছে। এতিয়া হ'লে আৰু অকণমান বাকী আছে। চাওকচোন ইমান ধুনীয়া ফিনিচিং হৈছে পিছাটো। মিক্সিত পিচি খাই ভাল নালাগে। পটাত যিমানখিনি টেষ্ট আহে, মিক্সিত ইমান সোৱাদটো নাহে। এয়া হ'ল হাঁহ মাংস। বেছি মানুহে নাখায়, আমাৰ ঘৰত অকল দুজন মানুহে খায়, গতিকে সেইকাৰণে মাংস বেছিকৈ লোৱা নাই। ইয়াত আলু বেছিকৈ নিদিওঁ, সেইকাৰণে আলু কম পৰিমাণ দিছোঁ। এতিয়া মছলাখিনি ইয়াত দি দিয়া হৈছে। মছলাখিনি ভালকৈ ভাজি ল'ব লাগিব। মছলাখিনি যাতে দেৰি নাযায় সেইটো চাব। অকণমান বাতিটোত মছলা লাগি থকা আছিলে, সেইখিনি অকণমান পানীখিনি দি দিয়া হ'ল। অকণমান ৰংটো যেতিয়া কালাৰটো অকণমান আপোনালোকে চাব যে তেল তেল ওলাইছে, তেতিয়া মাংসখিনি ইয়াত দি দিব। এতিয়া আমাৰ এইখিনি হৈ গ'ল, সেইকাৰণে মাংসখিনি ইয়াত দি দিয়া হৈছে। এতিয়া ধুনীয়াকৈ হিলাই দিছোঁ। এতিয়া ঢাক মাৰি দিছোঁ, বেছি সময় নহয়। এয়া চাওক হ'লে আৰু প্ৰায় আৰু অকণমান বাকী আছে, যিহেতু হাঁহ মাংস আৰু তেনেকৈ আলু চালু হেৰি চেৰি দিয়া হোৱা নাই। চাওক মোৰ এজনী বেবী হয়, তাৰ গাটো ইমান এটা ঠিক নহয়, জানেই এতিয়া বতৰৰ কথা। মাংসখিনি প্ৰায় হ'লেই, আৰু মই বেছি জোলটো ভাল নাপাওঁ, সেইকাৰণে অকণমান পানী দিছোঁ। আৰু আপোনালোকে যেনেকৈ ভাল পায় তেনেকৈ খাব পাৰে। আৰু গতিকে হাঁহ মাংসটো অকণমান জোল টাইপৰ হ'লে ভালেই লাগে খাই। হ'লে আৰু এতিয়া নমাব পৰা হৈছেগৈ আৰু। এতিয়া মই ইয়াত অকণমান ইলাচি চিলাচি সেইবিলাক এড কৰিলোঁ, সেইটো দেখুওৱা নহ'লেই। এয়া আমাৰ বা ল'ৰা, ডাঙৰ বা ছোৱালী, আমাৰ ওচৰৰ পেহী ছোৱালী, গোটেইকেইটা মিলি খেলিছে আৰু বন্ধু বান্ধৱীবিলাক লগ পাইছে বহুত দিনৰ পাছত। তাতে আকৌ গৰম বন্ধ, জানেই নহয় ল'ৰা ছোৱালী ঘৰত থাকিলে কিমান উৎপাত। এয়া মাংস চব্জি ৰেডি হৈ গ'ল। কালাৰটো নিশ্চয় ভাল লাগিছেনে? খাই চাগে ভালেই লাগিব লাগে। এয়া ভাত, আজি বেছি একো বনোৱা নহ'লে তেনেকৈ। তাৰপৰা এয়া বুটৰ দাইল আৰু এয়া ঢেকীয়া শাক ভাজি, কঁঠাল গুটি দি খাই পাইছেনে? এদিন খাই চাবচোন, বহুত ভাল লাগে। সমাপ্ত কৰিলোঁ। যদিহে চাই আপোনালোকৰ ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু ওচৰত থকা বেল আইকনটো এবাৰ প্ৰেছ কৰি দিব, যাতে মোৰ অহা ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ যায়। ঠিক আছে বন্ধুসকল, বাই বাই, আকৌ লগ পাম।